নমস্কাৰ সকলোকে মোৰানাটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এয়া চাহ বাগানৰ মাজে মাজে গৈ আছোঁ। নতুন বছৰ বুলি সকলোৱে পিকনিক খাব যায় নহয় জানো? আমিও ঘৰতে সোমাই লোকে পিকনিক খোৱা চাই থাকিমনে? সেইবুলি আমিও ডিচাইড কৰিলোঁ আমিও যাওঁ সকলোৱে পিকনিক খাই আহোঁগৈ। ক'ত গৈ আছোঁ দেখাও ব'লক। এয়া আমি আহি পালোহি বগৰী চাপৰি বনভোজস্থলী। ঠাইডোখৰ বহুত ধুনীয়া, কিন্তু ইয়াত আহি আমাৰ যি লটিঘটি হ'ল। খাবলৈ আহিছিলোঁ ক'ৰবাত, খালোগৈ ক'ৰবাত, মানে পথাৰত। বাৰু সকলো কথা বাদ দি আমি পথাৰতে ঠাই এডোখৰ উলিয়াই আমাৰ লাখটকীয়া তম্বুখন আঁৰি পিকনিক খাব আৰম্ভ কৰিলোঁ। এইফালে আমি লৈ গৈছিলোঁ চাহৰ লগত খাবৰ কাৰণে ডিম, ব্ৰেড, জেম। তাকে চাহৰ লগত জুতি ল'লোঁ আৰু অলপ ভিডিঅ' ক্লিপ কৰি ৰাখিলোঁ। এইফালে আমাৰ মায়ে খাই আছে, এইফালে ভতিজাটো, এইফালে ভতিজীজনী মোৰ ছোৱালীজনীক লৈ আছে। আৰু এইয়া আজিকালি দিনবোৰ যিহে ছুটি, সোনকালে আন্ধাৰেই হয়, সেইবুলি আমি সকলোৱে হাতে কামে লাগি গ'লোঁ। মই এয়া কাটি আছোঁ কমলা। আৰু পিকনিকত গৈ কমলা নাখালে জানো হ'ব? তাকে বুলি কমলা কাটি আছোঁ। আৰু এইফালে চক বৌয়ে শাক পাচলি ধুই আছে। আৰু এইফালে চক ইমান গাড়ী, ইমানেই মানুহৰ সমাগম হৈছিলে সেইদিনা, তাকো মিটিঙো আছিলে বোলে। আনফালে আকৌ দাদাই গাহৰি মাংস খৰিকাত দিব লৈছে। এইফালে আমাৰ কমলাৰ জুতি, ধনিয়া পাত জলকীয়া দি খাই কি মজা লাগে। আপোনালোকে খাইছেনে বাৰু? নাই খোৱা যদি খাই চাবচোন। যদি নাই খোৱা এনেকৈ পিকনিকত লৈ গৈ খাই চাব। আৰু আনফালে আকৌ চটপটি বাদামৰ এজন বেপাৰী আহিছিলে। আমি বগৰী, এয়া সৰু বগৰীটো দেখিছেনে? আৰু পাপৰ, বাদাম, চানা এয়াকে ল'লোঁ। আৰু আনফালে মায়ে চব্জি কাটিবলৈ লাগি গৈছে। আৰু এইফালে মোৰ সৰু দাদা আৰু মানুহজনে খৰিকাত দিয়া মাংস সিজিছে নাই চাই আছে। আৰু এয়া খৰিকাত দিয়া গাহৰি মাংসৰ চালাড, আনফালে পাচলিৰ চালাড, আৰু আনফালে চানা ৰেডি হৈ গ'ল। আৰু আনফালে আকৌ বৌয়ে মাংস বনাবলৈ লাগিলেই। তেনেতে আমি সকলোৱে অলপ কামৰ পৰা বিৰতি লৈ কাষতে নাচি থকা পাৰ্টিটোৰ নাচ উপভোগ কৰিলোঁ। আৰু এইফালে মোৰ মানুহজন সকলোৰে সৈতে বহি আছে। আনফালে মই অলপ গাড়ীতে বহি মোৰ ছোৱালীজনীৰ সৈতে অলপ টাইম কটালোঁ। আৰু আনফালে চাওক মোৰ দাদাই মোৰ বিহুক লৈ নাচ উপভোগ কৰি আছে। আৰু তাইও পূৰা নাচিছে। আৰু এয়া আমাৰ ভাত খাব হ'লেই। গাহৰি মাংস ভাত চালাডৰ সৈতে খাই আমি আৰু ঠাইডোখৰত কিনো আছে চাব ওলালোঁ। আৰু এয়া হৈছে প্ৰকৃত ঠাইডোখৰ বগৰী চাপৰি বনভোজস্থলী। আৰু এয়া বিহুক বৌয়ে লৈ গৈ আছে। আৰু কাষতে দেখিব দিৰৈ নদীখন বৈ গৈ আছে। আৰু আগলৈ গৈ দেখিব কিছুমান দোকান বহিছে, কিন্তু প্ৰকৃত মেলা বুলি ক'ব নোৱাৰি। আৰু সেইদিনা ইমানেই মানুহ হৈছিলে দেখিছেই নহয়, সকলোৱে ঘৰা-ঘৰি যাবলৈ লৈছে। আমিও ৰখি নাথাকি অলপ ফটো ক্লিক কৰি ঘৰলৈ যাবলৈ ওলালোঁ। ইয়াতে এষাৰ কথা কওঁ, কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আৰু আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। শেষত দুখনমান ফটোকে লগাই দিলোঁ।